Hey guys, what's up? This is Bishop Doctor from Bishop Fitness Freak. আজি মই আপোনালোকৰ কাৰণে অলপ বেলেগ ধৰণৰ জেগাত ভিডিঅ' কৰিব আহিছোঁ। ভিডিঅ'টো ভিউ চাব পাৰে মোৰ আজি। তো মোৰ ভিডিঅ'টো আজি ফেট বাৰ্ণাৰৰ ওপৰত হয়। What is the cheapest source of fat burner available in market? So my video is about new fat burner available in the market. এইটো ফেট বাৰ্ণাৰটো আমাৰ কেমিষ্ট বা ড্ৰাগিষ্ট শ্বপত পাই যাব। বহুত চিপেষ্ট হয়। আপুনি 250 to 300 ৰুপিছত পাই যাব। চ' কি হয় এইটো ফেট বাৰ্ণাৰ? এল কাৰ্টিনাৰ নাম শুনিছে চাগে। তো এইটো এল কাৰ্টিনাইন হয়। এল কাৰ্টিনাইন আমাৰ মানে কাৰ্নিকিউ হিচাপত আমি কেমিষ্ট শ্বপৰ পৰা ল'ব পাৰিম। এণ্ড আমি যোনটো ছাপ্লিমেণ্টছবিলাক লওঁ সেইবিলাক আমি কোনো মানে এচুৰেঞ্চ নাই, কোনো চোৱা মানুহ যায় যে ইয়াৰ কিবা ডুপ্লিকেচন হ'ব পাৰে কি নোৱাৰে, চেক কৰে অলৰেডি, বাট কোনো এনেকুৱা এচুৰেঞ্চ দিয়ে মানুহে যে ইয়াত ডুপ্লিকেচন নহয়। বাট আমি কেমিষ্টৰ পৰা যোনটো ফেট বাৰ্ণাৰ লওঁ তাতে আমি এচুৰেঞ্চ পাম, বা বেলেগ বেলেগ বাহিৰৰ মানুহবিলাকে ইয়াত চেক কৰি দিয়ে। মেডিকেল ষ্ট'ৰৰ পৰা চব মেডিচিনবিলাক চবেই গম পাই চাগে। চ' আমি এইটো বহুত চেক কৰি ল'ব পাৰোঁ। চ' কাৰ্নিকিউ মোৰ তাতে এইটো চাব পাৰে আপোনালোকে। কাৰ্নিকিউ চাব পাৰে। এইটো আমি কেমিষ্ট শ্বপত পাই যাম। 250 to 300 ল'ব এটা ৰুপিজ। চ' কাৰ্নিটাইনৰ কাম কি হ'ল বলক মই আগতে কওঁ। কাৰ্নিটাইন আমাৰ বডিত যোনটো আমি ঘি চি খাই লং চেইন ফেটি এচিডছ বনাওঁ নিজৰ বডিত, সেইটো আমাৰ ট্ৰেন্সফাৰ কৰে আমাৰ চেলৰ ভিতৰত যোনটো থাকে মাইটকণ্ড্ৰিয়া। এণ্ড মাইটকণ্ড্ৰিয়া গম পাই চবে পাৱাৰ হাউচ অফ দ্য চেল বুলি কোৱা হয়। চ' আমি সেই এনাৰ্জিটো নিজৰ ৱৰ্কআউটত যাতে প্ৰডিউচ কৰিব পাৰোঁ। বহুতে কয় কাৰ্নিকিউ খালে যে আমাৰ ৰিজাল্ট পোৱা নাই, কিয় পোৱা নাই? চ' বিকজ সিহঁতে ৱৰ্কআউট কৰা নাই আৰু কাৰ্নিটিন লৈ আছে, এনেকৈ কোনো ৰিজাল্ট নাপায়। বিকজ কাৰ্নিটিন হয় এটা আপোনাৰ ফেট মেটাবলাইজাৰ বুলি ক'ব পাৰে। ফেট মেটাবলাইজ কৰে কাৰ্নিটাইনে। চ' আপুনি যেতিয়া ৱৰ্কআউট কৰে তেতিয়া আপোনাৰ গমেই পায় বডি মেটাবলিজিম হাই হৈ যাব, তেতিয়া আপোনাৰ এইটো ফেট বাৰ্ণাৰে কাম দিব। এণ্ড এইটো একচুৱেল ফেট বাৰ্ণাৰ নহয়, ফেট মেটাবলাইজাৰ বুলিও ক'লোঁ মই। বিকজ এইটো এটা আপোনাৰ ডাইৰেক্ট ফেট বাৰ্ণাৰৰ কাম নকৰে। লং চেইন ফেটি এচিডছটো আমাৰ চেলৰ ভিতৰত যে মাইটকণ্ড্ৰিয়া থাকে, মাইটকণ্ড্ৰিয়ালৈ ট্ৰেন্সফাৰ কৰে। দেন সেইটো বস্তু আমাৰ বডিত গৈ কিনে আমাৰ ফেটি এচিডছটো যাই কিনে এনাৰ্জিলৈ কনভাৰ্ট কৰে। দেন সেইটো এনাৰ্জি আমি নিজৰ ৱৰ্কআউটত এনাৰ্জি হিচাপত বাৰ্ণ কৰিব পাৰোঁ। চ' ইয়াৰ কাম হ'ল এইটো। সেইকাৰণে ইয়াক ফেট মেটাবলিজিম বুলি কোৱা হয়, ডাইৰেক্ট ফেট বাৰ্ণাৰ বুলি কোৱা নকয়। চ' ইয়াৰ লগত আৰু এটা বস্তু ল'ব পাৰে আপুনি, কেফেইন মই কৈছোঁ, কফি ল'ব পাৰে প্ৰি ৱৰ্কআউটত আপোনাৰ এনাৰ্জিৰ কাৰণে বা ফেট বাৰ্ণিঙৰ কাৰণে। মই কেফেইনৰ কাৰণে এক্সট্ৰা ভিডিঅ' এটা বনাই দিছোঁ, আপুনি চাব পাৰে গ্ৰীণ টি আৰু কেফেইনৰ কেতিয়া ল'ব পাৰে। চ' মই আপোনালোকক বুজাব পাৰিছোঁ চাগে যে কাৰ্নিকিউ কি বস্তু হয়। চিপেষ্ট বস্তু এইটো চবেই ল'ব পাৰে আমাৰ। বিকজ আজিকালি যিমান বডি বিল্ডাৰ্ছ ফিটনেছ এণ্টুথিয়াষ্ট সিহঁতে মিডিল ক্লাছ ফেমিলিৰ বেছি হয়। চ' সিহঁতক মানে আমাৰ ছাপ্লিমেণ্ট দোকানৰ পৰা 1500 2000 এইবিলাকৰ ইমান দামী ফেট বাৰ্ণাৰ কিনিব দৰকাৰ নাই। এইটো খালে ৰিজাল্ট পাই যাব। চ' যদি মোৰ ভিডিঅ'টো বুজি পাইছে যে কাৰ্নিকিউৰ কাম কি হয় আৰু কেনেকৈ কাম কৰে, তেতিয়া মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰক, আৰু তলত যে ৰেড কালাৰ বাটন আছে সেইটো ক্লিক কৰক, আৰু তাৰে ওচৰত যে বেল বাটন আছে সেইটো ক্লিক কৰক, যাতে চবেই গম পায় মোৰ নতুন ভিডিঅ' ওলালে আগতে নতুন যি ভিডিঅ' ওলায়। তো দিছ ইজ বিশ্বজিৎ ফ্ৰম বিশ্বজিৎ ফিটনেছ ফ্ৰীক, চাইন অফ।